হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ ভালেই। আজি ভাবিলোঁ অলপ সেউজীয়া পৰিৱেশ উপভোগ কৰোঁ। ৰাস্তাই ৰাস্তাই এনেই আছিলোঁ। আহি থাকোঁতে বাগান এখন দেখি ৰৈ গ'লোঁ। আচলতে বাগানখন দেখি ৰোৱা নাই আকৌ দেই। সেই বাগানখনত মানে পাত ছিঙি থকা বাইদেউ কেইগৰাকীৰ হাতত থকা বস্তুটো দেখিহে ৰৈ গ'লোঁ। আপোনালোকে চাবচোন কি বস্তু হয় সেইটো। বিৰাট ভাল কিন্তু দেই। মই ওচৰৰ পৰা চাই তেওঁলোকৰ পৰা বহুত কথা জানিব পাৰিলোঁ এই বস্তুটোৰ বিষয়ে। আচলতে তেওঁলোকে পাত হাতেৰে নিছিঙে, এই কেঁচিখনে ছিঙে। এইটো পাত টকা কেঁচি কয়। বিৰাট সুন্দৰভাৱে পাতখিনি বহুত কম সময়ৰ ভিতৰত বহুত বেছি পাত তেওঁলোকে এই সঁজুলিটোৰ দ্বাৰা ছিঙিব পাৰে, মানে কাটিব পাৰে। আৰু লগতে বাগানখন হেনো সমান হৈ যায়। লগতে কোঁহপাত আহোঁতে হেনো সুবিধা হয় আৰু এটা পাতো নষ্ট নহয়। দেখিছে কিমান সুন্দৰভাৱে তেওঁলোকে পাত ছিঙিছে। আপোনালোকে বাৰু প্ৰথমবাৰৰ কাৰণে দেখি আছেনে নে আগত পৰাই জানে? মোক কমেণ্ট কৰি জনাব। মই কিন্তু আজি প্ৰথমবাৰৰ কাৰণে দেখি আছোঁ। আৰু যাৰ বাগান বেছিকৈ আছে এই বস্তুটো কিন্তু ল'ব পাৰিব, আপোনালোকৰ সুবিধা হ'ব। কাৰণ বহুত কম সময়ত তেওঁলোকে বহুত পাত ছিঙিব পাৰিব। সেইকাৰণে মই ভাবিলোঁ ওচৰৰ পৰা আৰু অলপ ভালকৈ চাই লওঁ। তেওঁলোকক সোধোচোন কিনো কয় তেওঁলোকে। হেৰি কৰি দেখাওক, মই খুলি দেখাওকচোন। অঁ, ইয়াত মানে ধাৰটো আছে হয়নে? অঁ, তাকে ডাইৰেক্ট কাট খাই গৈছে যেতিয়া ধাৰ হ'ব লাগিব। অঁ, কাট খাই যাব মানে পাতটো ডাইৰেক্ট ইয়াত গুচি আহে হয়নে? তাৰপিছত ডাইৰেক্ট পেলাই দিলেই হ'ল। আচ্ছা, ঠিক আছে। তেওঁলোকৰ পৰা আৰু অলপ জানি ল'লোঁ। আজিকালি অৱশ্যে বিভিন্ন ধৰণৰ সঁজুলি পোৱা যায়। মই কিন্তু দেখা নাই, অৱশ্যে ইমান লক্ষ্যও কৰা নাই। তাৰ পৰা ওলাই আহি থাকোঁতে মনত পৰিলে বাইদেউ এগৰাকীৰ কথা। বাইদেউ এগৰাকীৰ ঘৰত বিৰাট ডাঙৰ ডাঙৰ লেচু গছ আছে, গম পাইছেনে? ভাবিলোঁ লেচু খাই যাওঁ। মই লেচু খাই বহুত ভাল পাওঁ। কিন্তু আহি কি হ'ব, লেচু এটাও নাই গছত। বহুত লেচু লাগিছিলে, কিন্তু তেওঁলোকে পাৰি অলৰেডি বিক্ৰী কৰি শেষ কৰিলে। দেখিছেনে? খালী গছ কেইজোপামান আছে। ভাইটি কেইটামানে আকৌ ওপৰত থকা লেচু কেইটাকে পাৰি আছিলে। তাহাঁতৰ পৰা কেইটামান লৈ মই পূৰা লেচু খালোঁ। বিৰাট ধুনীয়া লেচুজোপা খাবলৈ। এতিয়া মই ঘৰৰ অভিমুখে আহি আছোঁ। বাই বাই।